নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আমি গৈ আছোঁ তিনিচুকীয়ালৈ বুলি প্লেনিংটো হঠাতে কৰিলোঁ, গতিকে একেবাৰে ভিডিঅ'টো ওলাই মেলি গাড়ীৰ পৰাহে আৰম্ভ কৰা হৈছে। বাটতে কি কৰোঁ, ক'ত কি পাওঁ সকলোবোৰ আজি দেখাই যাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। এতিয়া আমি আহি পালোহি বান্দৰদোৱা। তাৰপিছতে এতিয়া তেল ভৰাই লোৱা হৈছে। আমাক কুঁহি ক'ত যাবা আজি? আৰু এতিয়া আহি পালোঁ হাৰমতি, ৰখি আহি আছোঁ। তাৰপিছত এতিয়া এভাগ মন্দিৰ পাম, দুৰ্গা মন্দিৰ, তাতে সোমাম বুলি ভাবিছোঁ। আপোনালোককো দেখাম, চাই থাকিব। ক'ত যাবা? তুমি ক'ত যাবা আজি? আহক, আমি ক'ত যাওঁ, কি কৰোঁ দেখাই থাকিম ন। আপোনালোকে ভিডিঅ'টো কি কৰিব? আৰু এতিয়া আমি আহি পালোঁ দুৰ্গা মন্দিৰ, মেইন ৰাস্তাৰ কাষতে, সেইটো কাৰণে সোমাবলৈ ভাল হয়, বেলেগ ৰাস্তা আৰু ল'ব নালাগে। এতিয়া মন্দিৰভাগ অকণমান দেখাওঁ ব'লকচোন। এই ভাগ মন্দিৰ আছে লখিমপুৰ ডিষ্ট্ৰিক্টত। কিছুমানে হয়তো জানিব বিচাৰিব পাৰে ক'ত আছে, গতিকে কৈ দিছোঁ সেইটো কাৰণে। এতিয়া আহক আমাৰ লগতে আপোনালোককো দৰ্শন কৰাওঁ দুৰ্গা মন্দিৰ ভাগ। চাওকচোন, ইমান ধুনীয়া পানীৰ মাজত মানে এনেকৈ দলং নিচিনাকৈ বনাইছে, আৰু তাৰ পানীৰ ইপাৰেহে মানে মন্দিৰ ভাগ আছে। দেখিবলৈ বৰ ধুনীয়া লাগিছে পৰিৱেশটো। আৰু আমি ইয়াতে ধুনীয়াকৈ পূজা কৰি ল'লোঁ, পূজাৰীও আছিলে, গতিকে মনটো ভাল লাগিছে। এতিয়া আপোনালোকক ওপৰৰ পৰা এবাৰ মন্দিৰত দেখাই দিম। আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাই দিছোঁ, মানে বেছি দেৰি কৰি থকা নাই, অকণ ভিডিঅ' কৰি দেখালোঁ, ফটো চটো দুখনমান উঠিলোঁ, পূজা কৰিলোঁ, প্ৰসাদো দিলে, প্ৰসাদ খালোঁ। তাৰপিছত এতিয়া আকৌ যাব লাগিব, কাৰণ বহুত দূৰ আছে এতিয়াও যাবলৈ আমাৰ। ৰখি যাম। অৱস্থা বেয়া হৈ গৈছেগৈ। এতিয়া আমি আহি পালোঁ, ক'ত পালোঁ বা? হোটেল পাইছোঁ এতিয়া। হোটেল নহয়, ৰেষ্টুৰেণ্টত নামিছোঁ, ধেমাজি ৰেষ্টুৰেণ্টত ভাত খাই যাওঁ বুলি। এতিয়া জোলনা চলি আছে। ইয়াত জোলনা চলি আছে। এতিয়া জোলনাটো দেখি পেলাই একেবাৰে জোলনা জ্বলিব লাগে। আৰু এতিয়া আমি ৰেষ্টুৰেণ্টত খাবলৈ ভাত খাই লওঁ। আৰু এতিয়া আমি বগীবিল দলং পাম। হয়তো বহুতে ভাবিব পাৰে আমি তিনিচুকীয়া ক'ত থাকিম, কি কথা, গতিকে কোৱাই হোৱা নাই ক'ত থাকিম। তিনিচুকীয়াতে আমাৰ সৰুজনী বাইদেউ, মানে মোৰ মানুহজনৰ সৰুজনী বাইদেউৰ চাকৰি সূত্ৰে তিনিচুকীয়াত আছে বৰ্তমান, গতিকে তাতে থাকিম। তেওঁলোক বহুত দিনৰ পৰা মাতি আছে ফুৰিবলৈ, অহা হোৱা নাছিলে, সময় সুবিধা নিমিলে, গতিকে সেইটো কাৰণে ঘপককৈ প্লেনিং কৰি অহা হ'ল। সেয়াই কথাটো কৈ দিছোঁ। এইফালে আমাৰ কুঁহি পূৰা টোপনি। আৰু এতিয়া বগীবিল দলঙতে অকণমান সময় ৰখিছোঁ, মানে ফটো দুকপিও মাৰি লওঁ, আৰু ভিউটো মানে ইমানেই ধুনীয়া লাগিছে, ভাবিছোঁ অকণমান কেপচাৰ কৰি থওঁচোন এইটো ভিউ, আকৌনো কেতিয়া অহা হ'ব ঠিক নাই। গতিকে চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে। আৰু বেছি দেৰি নকৰিলোঁ, কাৰণ ৰ'দো দি আছিলে বহুত বেছি, আৰু ভাগৰো লাগিছে। আৰু কুঁহি গাড়ীতে শুই আছিলে, তাৰমানে তাই গমেই নাপালে বগীবিল দলং পাৰ হয়। আৰু এতিয়া গৈহে লওঁ, আৰু ভাগৰুৱা হৈ গৈছোঁগৈ। এতিয়া পালোহি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। এইভাগ মন্দিৰো ৰাস্তাৰ কাষতে আছে, গতিকে ভাবিলোঁ এইভাগো দৰ্শন কৰি যাওঁ। যিহেতু আকৌ কেতিয়া আহিম সেয়া সময়েহে ক'ব, গতিকে আহিছোঁ যেতিয়া একফালৰ পৰা ফুৰি গৈ থাকোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে, শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পৰা ধৰি এয়া
গোটেইখিনি শিশুলীলা তাৰমানে অংকন কৰি থৈছে। কিন্তু এয়া এতিয়া আবেলি হ'ল যে মানুহ ইমান নাই, চব মানুহ কমিছে। গতিকে আমি অকণমান এনেই সোমাই চাইহে যাওঁ বুলি আহিলোঁ। এতিয়া চাকি ধূপ নজ্বলাওঁ আৰু। এতিয়া এভাগ মন্দিৰো আপোনালোককো দৰ্শন কৰাই দিওঁ। যিসকলে দেখা নাই চাই ল'ব, আৰু যিসকল আহিব বিচাৰে আহিব পাৰে। আৰু ইয়াত এভাগ মন্দিৰ নাই, বহুত ভাগকৈ আছে। কোনফালে কি মন্দিৰ আছে আমি প্ৰথম সোমাইছোঁ আজি, একো বুজি নাপালোঁ। একদম মন্দিৰে মন্দিৰ চাওকচোন চবফালে। এইভাগেই মেইন মন্দিৰ ভাগ। সোমালোঁ, কিন্তু ভিতৰত আকৌ লিখি থোৱা আছে যে কেমেৰা এলাও নাই বুলি, সেইটো কাৰণে ভিতৰৰ ফালে নেদেখুৱালোঁ। ইয়াতে ফটো উঠিলোঁ, অকণমান জিৰালোঁ, ফেনৰ বতাহ ধুনীয়া ইয়াত ঠাণ্ডা এটা আহি আছে। ওপৰত আছে যে মন্দিৰভাগ। আৰু সেই চাইডেও দেখিছে নহয়, সেইফালেও মন্দিৰ আছে। ইয়াত চবফালে মন্দিৰে মন্দিৰ হৈছে, কিন্তু কিহৰ মন্দিৰ কি কথা ভালকৈ মানে একো বুজি পোৱা নহ'লে। গতিকে এয়া চাই লওক আপোনালোকেও। আৰু এতিয়া আহিলোঁ, আহি মন্দিৰৰ কাষতে একদম আইচক্ৰীমৰ দোকান দেখি ছোৱালীকো আইচক্ৰীম খাব লাগে, আমিও খাই ল'ম বুলি ভাবিলোঁ, কাৰণ ইমানেই গৰম পৰিছে। আইচক্ৰীম খাই ল'লোঁ, আৰু একেবাৰে আহি পাই ড্ৰেছ চেঞ্জ কৰি মানে ফ্ৰেছ হৈ তাৰপিছতহে এয়া বিচনাত বাগৰ দিছোঁ। বহুত ভাগৰ লাগিছে। এতিয়াও ভিডিঅ' নকৰোঁ, আৰু এতিয়া ভাল ভাল ভিডিঅ' আহি আছে। কালি পৰহি ফুৰিব যাম, গতিকে ভিডিঅ'বিলাক চাব আপোনালোকে শেষলৈকে। এয়া কুঁহিও একদম খেলাত ব্যস্ত হৈ গ'ল, তাইতো একো ভাগৰ অনুভৱেই নহয়। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বহুত দিনেই হ'ল, কিন্তু মোৰ এডিট কৰিবলৈ একেবাৰে টাইম মিলা নাই, গতিকে দিয়াটোহে অলপ দেৰি হৈছে। আৰু যিকেইটা ভিডিঅ' আছে সেইকেইটাও লাহে লাহে আহি আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাব পাৰে। বহুত ধুনীয়া ধুনীয়া ঠাই দেখাম। গতিকে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।